ইউপিপিএল দলৰ প্ৰতিষ্ঠা দিৱস আজি আমাৰ ইউপিপিএল দলৰ প্ৰতিষ্ঠা দিৱস হয় 10th ফাউণ্ডেশ্যন ডে আমি চেণ্ট্ৰেলি আজি দোতমাৰ এই খেলপথাৰত মানে অনুষ্ঠিত কৰিছোঁ আমাৰ 445টা প্ৰাইমেৰী কমিটিত আমি প্ৰাইমেৰী লেভেলৰ এই ফাউণ্ডেশ্যন ডেটো অবজাৰ্ভ কৰিবলৈ আমি নিৰ্দেশ দিছোঁ আজি আমাৰ লগত খবৰ পোৱা মতে বিটিআৰৰ সমূহ জিলাতে আমাৰ পাৰ্টি হিচাপে 10টা জিলা আছে সাব ডিভিজন লেভেলত 40টা সমষ্টি আৰু 445টা প্ৰাইমেৰী কমিটি আছে সকলোতে সকলো অফিচতে সকলো ঠাইতে আমাৰ আজিৰ এই প্ৰতিষ্ঠাটো তেখেতসকলে বহুত উলহ মালহেৰে উদযাপন কৰিছে আজি আমিও ইয়াত কোকৰাঝাৰ আৰু গোসাইগাঁও যে আমাৰ পাৰ্টি ডিষ্ট্ৰিক্ট আছে 11টা আমাৰ ব্লক লেভেল যে কমিটি আছে এখেতসকলক লৈ আমি ইয়াত এটা দলীয় কৰ্মী লোকসকলক ইয়াত একেলগে হৈ আমি আজিৰ এই ফাউণ্ডেশ্যন ডেটো অবজাৰ্ভ কৰিছোঁ আমি সকলোৱে উৎফুল্লিত আৰু আমি সকলোৱে ভাল পাইছোঁ বিটিআৰৰ প্ৰমুখ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষকৈ আমাৰ মন্ত্ৰী অসমৰ মাননীয় মন্ত্ৰী তথা আমাৰ দলৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট শ্ৰীযুত ইউ জি বৰ্মাৰ ডাঙৰীয়াই আৰম্ভ কৰা এই দল 2015 চনত 5 আগষ্টত এই দোতমাৰ পৰাই যি পিচিডিআৰ নামৰে আমি কোঅৰ্ডিনেশ্যন মানে কমিটি এটা আৰম্ভ কৰি আজি আহি আমি ইউপিপিএল দল হিচাপে এটা ৰাজনৈতিক পাৰ্টি হিচাপে আমি নামকৰণ দিলোঁ আৰু এই ৰাজনৈতিক পাৰ্টি আজি আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসমত এটা মানে শক্তিশালী এটা পলিটিকেল পাৰ্টি হিচাপে নিজকে মানে ইষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে ইয়াৰে এটা ফলস্বৰূপে আজি বিটিআৰত আমি চৰকাৰ বনাইছোঁ আমি দিছপুৰত আমি 7জন বিধায়ক আৰু আমাৰ মন্ত্ৰী আছে আমাৰ দিল্লীত লোকসভা ৰাজ্যসভাত আমাৰ প্ৰতিনিধি আছে গতিকে য'ত সংসদীয় পদ্ধতিৰ ছিষ্টেমত য'ত প্ৰতিনিধি লাগে তাত আমাৰ দলৰ এটা নেতাসকল তাত আজি মানে জয়যুক্ত হৈ তাতে ৰাইজৰ কাম কৰি আছে গতিকে আমি বিটিআৰৰ 35 লক্ষ মানুহ বিটিআৰৰ 26টা জনগোষ্ঠীক একেলগে লৈ সুন্দৰ বিটিআৰ সমন্বয়ৰ বিটিআৰ আৰু শান্তিৰ বিটিআৰ আৰু সম্প্ৰীতিৰ বিটিআৰ গঢ়ি তোলাৰ যি এটা আমাৰ উদ্দেশ্যটো আছে ইউপিপিএল দলৰ ইয়াত আমি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু আজিৰ এই 10th ফাউণ্ডেশ্যন ডেটো আজি এই বৰষুণৰ বতৰতো সকলো নেওচি আমাৰ দলীয় কৰ্মীসকলে আজি বহুত উৎসাহেৰে আজিৰ এই ফাউণ্ডেশ্যন ডেটো উদযাপন কৰিবলৈ ইয়াত উপস্থিত হৈছে ইউপিপিএল দলে দল হিচাপে কিমান শক্তিশালী বুলি ভাবি লয় আপোনালোকে নাই মই ভাবোঁ আজিৰ দিনত ইউপিপিএল দল বহুত শক্তিশালী দল বিটিআৰত ইউপিপিএলক ৰোধ কৰিবলৈ আৰু বেলেগ কোনো দল নাই আজি দেখিছোঁ আমি ইয়াত দীঘলীয়া সময় বিপিএফে শাসন কৰিছে আমাৰ সেই সময়ৰ বিটিচিৰ চিফ তথা বিপিএফ দলৰ সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত বিটিআৰত তেখেতসকলে 17 বছৰ ইয়াত শাসন কৰিছে কিন্তু 17 বছৰ শাসনত বহুত মানে জাতি জনগোষ্ঠীৰ মাজত এটা কমিউনিকেশ্যন গেপ ৰৈ গৈছে বহুত কনফ্লিক্ট হৈছে জাতি জনগোষ্ঠীৰ মাজত বহুত ভুল বুজাবুজিৰ সৃষ্টি হৈছে এই ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত হাগ্ৰামা মহিলাৰ ইমান শক্তিশালী আছিল তেখেতক মানে বাক স্বাধীনতা প্ৰায় বিটিআৰৰ মানুহক হেৰাই গৈছিল কোনো হাগ্ৰামা মহিলাৰ বিৰুদ্ধে মাত মাতাটো বহুত মানে ভাবিব লগা হৈ গৈছিল আৰু তেখেতে ইমান শক্তিশালী নেতা থকা সত্ত্বেও কিন্তু তেখেতে দুবাৰ মানে নিজৰ সাংসদটো দিল্লীলৈ পঠাবলৈ সক্ষম হোৱা নাছিল কিন্তু আমি যেতিয়া বিটিআৰ একৰ্ড কৰাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া বিটিআৰ চৰকাৰ গঠন কৰাৰ পিছত আমি প্ৰথমবাৰতে মানে যি লোকসভা নিৰ্বাচনটো আমি পাইছোঁ এই লোকসভা নিৰ্বাচনতে বিটিআৰৰ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সাঙুৰি যি এটা মানে সপোনটো আমি বান্ধিছোঁ এই সপোনটো বাস্তৱিত কৰি তুলিবলৈ বিটিআৰৰ ৰাইজে বিটিআৰৰ ভোটাৰে স্পেচিয়েলি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰে আমাৰ লগত থাকি কাম কৰিবলৈ ওলাই আহি আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলে ভাল পাই আজি আমাৰ মানে দিল্লীলৈ সাংসদ মানে জয়ন্ত বসুমতাৰীক জিকাই পঠিয়াবলৈ তেখেতসকলে আগবাঢ়ি আহিছে আৰু আমাক সমৰ্থন দিছে ইয়াৰে পৰা এটা স্পষ্ট যে প্ৰমোদ বড়ো ডাঙৰীয়াক বিটিআৰৰ ৰাইজে আঁকোৱালি লৈছে প্ৰমোদ বড়ো ডাঙৰীয়াক আজি বিটিআৰৰ জাতি জনগোষ্ঠীয়ে তেখেতে আমাৰ নেতা বুলি ভাবি লৈছে যি সময়ত হাগ্ৰামাক তেখেতসকলে ভয় খাই নেতা হিচাপে কাউন্সিলত বাছনি কৰিছিল কিন্তু বিধায়ক বা মানে সাংসদ হিচাপে তেখেতক দিয়া নাছিল কিন্তু আজিৰ সময়ত বিটিআৰৰ সকলো জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক নিজৰ নেতা হিচাপে নিজৰ অভিভাৱক হিচাপে নিজৰ গাৰ্জেন হিচাপে আৰু ভৱিষ্যতত এই বিটিআৰক সুন্দৰ বনাবৰ বাবে বিটিআৰক শান্তি হিচাপে গঢ়ি তোলাৰ বাবে তেখেতক নেতা হিচাপে আজি বাছনি কৰি লৈছে গতিকে আজিৰ সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া ইউপিপিএল দল আজিৰ সময়ত শক্তিশালী দল অহা দিনতো নিশ্চয় এই দলে বহুত ভাল এটা ফলাফল লৈ আহিব আজিৰ এই সময়ত বহুতে আগবাঢ়ি আহিছে বহুতে আগবাঢ়ি আহি ইয়াত ৰাজনীতি কৰিবলৈ ওলাই আহিছে আজি এইটো মানে এটা গণতান্ত্ৰিক পদ্ধতিৰে চলা এইটো গণতন্ত্ৰ গতিকে গণতান্ত্ৰিক দেশৰ বাসিন্দা হিচাপে গণতন্ত্ৰৰ যে ছিষ্টেম আছে আমাৰ যে সংবিধান আছে এই সংবিধানক আমি সকলোৱে অনাৰ কৰোঁ গতিকে ৰাজনীতি সকলোৱে কৰিব পাৰে কিন্তু ৰাজনীতি কৰাৰ নামত মানে মুখত যি কথাটো আহে এই কথাটো যাতে কোনো লিডাৰে ইয়াত যাতে মানে প্লেছ নকৰে নহ'লে আমাৰ মাজত যি এটা দীঘলীয়া মানে এটা অশান্তি আছিল যি এটা ঠাই এই অশান্তি ঠাইটো আজি শান্তিত
মানে লৈ আনাৰ কাৰণে আমাৰ টিমে বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ টিমে UPPLৰ টিমে যি এটা কষ্ট কৰি আজিৰ এই মানে পজিশ্যনটো আজি ইয়াত বনাবলৈ সক্ষম হৈছে এইটো প্ৰায় যদি কোনো মানে বেয়া নকৰে এইটো মই বিশেষকৈ অনুৰোধ জনাইছোঁ আৰু অহা দিনত নিশ্চয় আমি সুন্দৰ বিটিয়া নিৰ্মাণ কৰাৰ কাৰণে আমি সকলোৱে এটা নাৱৰ যাত্ৰী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াত থাকি আমি কাম কৰিম বুলি আমি আশা কৰিছোঁ। UPPL দলৰ কিমানমান মেম্বাৰ আছে বুলি আপুনি ভাবে? নাই আজিৰ দিনতো আমাৰ UPPL দলত মই প্ৰথমে কৈছোঁৱেই আমাৰ সংবিধান মতে যি কমিটিটো লাগে আমাক চেণ্ট্ৰেল কমিটি আমাৰ চেল কমিটি নহয় আমাৰ তাৰপিছত আমাৰ ব্লক কমিটি ডিষ্ট্ৰিক্ট কমিটি প্ৰাইমেৰী কমিটি বুথছ কমিটি আৰু আমাৰ যিবিলাক মেম্বাৰ এই সকলোকলৈ আজিলৈকে প্ৰায় আমাৰ 7 লাখতকৈ বেছি আমাৰ মেম্বাৰশ্বিপ ইয়াত আহি গৈছে। গতিকে প্ৰত্যেক সমষ্টিত আজিৰ BTR প্ৰত্যেক সমষ্টিত 40টা সমষ্টিত 10,000তকৈ বেছি আমাৰ ডিজিটেল মেম্বাৰ আছে আমাৰ এক্টিভ মেম্বাৰসকল আছে। গতিকে আজিৰ সময়ত আমি আপোনাক কৈছোঁ বহুতে বিভিন্ন কথাটো কয় নহয় নিৰ্বাচনটো আহিছে নহয় ছেপ্টেম্বৰ মাহত মানে 3য় সপ্তাহত নিৰ্বাচন হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। ইলেকশ্যন কমিশ্যনাৰ আজি মিটিং চলি আছে আমাৰ দলৰ পৰাও 2জন প্ৰতিনিধি তাত মিটিঙত গৈছে। গতিকে নিৰ্বাচনৰ কাৰণে আমি সাজু আৰু ইয়াত নিৰ্বাচনত মানে নিজৰ নিজৰ ৰোল প্লে কৰিবলৈ বিভিন্ন পলিটিকেল পাৰ্টিয়ে ইয়াত নামিব লাগিব। এইটো গণতন্ত্ৰৰ এটা ছিষ্টেম গণতন্ত্ৰটো এনজয় কৰিব লাগিব নিৰ্বাচনত এনজয় কৰিব লাগিব এইটো ফেষ্টিভেল হিচাপে ল'ব লাগিব তাত আমাৰ কোনো বাধা নাই। কিন্তু আমি BTRৰ এটা মানে জাতি জনগোষ্ঠীক লৈ যি এটা সুন্দৰ এটা চোতাল সুন্দৰ এটা মানে বাগিচা এটা নিৰ্মাণ কৰাৰ কাৰণে যে আমি সফল হৈছোঁ ইয়াত আমি নিশ্চয় সফল হ'ম। যি আমাৰ মেম্বাৰসকল আছে যি ডিজিটেল মেম্বাৰ আছে আৰু বাকী যিবিলাক মানে নন ডিজিটেল যিবিলাক মেম্বাৰ আছে এই সকলোকলৈ আজি 40টা সমষ্টিত আজি 10,000তকৈ বেছি UPPLৰ মেম্বাৰ আছে। গতিকে নিৰ্বাচনত আমি ভাবোঁ এইবাৰ আৰু UPPL দলক কোনেও বাধা দিব নোৱাৰে কোনেও ৰোধ কৰিব নোৱাৰে। UPPL দল আজিৰ সময়ত এবছলুট মেজৰিটি লৈ এবছলুট মেজৰিটি বুলি কোৱাৰ লগে লগে 50%তকৈ অলপ বেছি আমি 50%তকৈ নহয় আমি প্ৰায় মানে যিমান 40টা সমষ্টিৰ ভিতৰত প্ৰায় 30টাতকৈ বেছি সমষ্টি আজি UPPL দলে জয়যুক্ত হ'ব তাৰ কাৰণে আমাৰ প্লেনিংটো হৈছে আৰু এই প্লেনিঙত আমাৰ জাতি জনগোষ্ঠীৰ যিমান ধৰ্মৰ মানুহ আছে সকলোৱে আমাক সহায় সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। বেলেগেও আহিব আহক সকলোৱে ইয়াত এনজয় কৰক সকলোৱে খেলক আপত্তি নাই কিন্তু সুন্দৰ এটা চিন্তাধাৰা দি আৰু মুখত যি কথা আহে যাতে এই কথাটো ইয়াত কোনেও প্লেছ নকৰে। সাংবিধানিক অৰ্চনবিলাক আছে বিভিন্ন কথাবিলাক আছে আজি যিসকল মানে ৰাজনৈতিক পাৰ্টিৰ লিডাৰসকলে যিসকলে BSc বনাইছে যিসকলে BTC দিছে যিসকলে BTR দিছে একৰ্ড কৰাইছে তেখেতসকলৰ পাৰ্টিৰ লিডাৰসকলে বিভিন্ন কথাটো বিভিন্ন সময়ত বিভিন্ন মানে ছ'চিয়েল মিডিয়াত বা ইলেক্ট্ৰনিক মিডিয়াত কোৱাটো আমি দেখিবলৈ পাইছোঁ। এইটোৱে আমাৰ মাজত এটা বিভিন্নতাটো আনিব আমি এইটো নিবিচাৰোঁ। যি হৈছে সংবিধানত যা যি অধিকাৰ আছে এইটো পাবই তাত আমাৰ ক'ব লগা নাই কিন্তু আমি সুন্দৰ সমাজ এটা নিৰ্মাণ কৰিব বিচাৰিছোঁ। এই সুন্দৰ সমাজ নিৰ্মাণ কৰাৰ সময়ত যাতে কোনেও বিভিন্ন কথাটো কৈ আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি নকৰে। আমি ৰাজনীতি কৰিবলৈ আহিছোঁ ৰাজনীতি কৰিম তেখেতসকলে যোনে ইয়াত ইলেকশ্যন খেলিব তেখেতসকলে খেলক আমাৰ ধৰণে আমি খেলিম। ৰাইজে কাক আকোৱালি ল'ব এইটো ৰাইজৰ কথা ৰিজাল্টৰ সময়ত আমি গম পাম। কিন্তু আজি আপোনাক কৈছোঁ মিডিয়াৰ জৰিয়তে কৈছোঁ কিন্তু UPPL দল কিন্তু 2025ৰ কাউন্সিল নিৰ্বাচনত এবছলুট মেজৰিটি লৈ চৰকাৰ গঠন কৰিব আৰু 2026তো ভাল এটা বিধায়ক লৈ দিছপুৰলৈ যাব বুলি আপোনাক আজি মই ঘোষণাই কৰিছোঁ। UPPL দল হিচাপে অহা নিৰ্বাচনত কিবা এটা নতুন মিছন লৈ আপোনালোকে ৰাইজৰ মাজত কিমান নাই মিছনটো আমাৰ আছে আজিও কৈ আছে আমাৰ BTRৰ প্ৰধান তথা দলৰ সভাপতিয়ে নিজৰ ভাষণত কৈ আছে আমি সংকল্প লৈছোঁ আমি কৈছোঁ BTRত শান্তি আনিব লাগে। যি শান্তিটো আহিছে এই শান্তিটো কোনো মানে বাধা দিব নোৱাৰে বা শান্তিটো কোনো বিনষ্ট কৰিব নোৱাৰে। শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব লাগিব। আজি চাওক মেট্ৰিকৰ পৰীক্ষা যি ধৰণৰ ৰিজাল্টটো ভাল হ'ব ধৰিল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যি ধৰণৰ ৰিজাল্টটো ভাল হ'ব ধৰিল ল'ৰা ছোৱালীয়ে উঠি আহিছে। আমাৰ ছুপাৰ 50 বনাইছোঁ বৰদবা নামত ছুপাৰ 50 বনাই আমি APSC UPSCৰ কাৰণে ফ্ৰী কোচিং কৰিছোঁ। বহুত বিষয়াসকল ওলাইছে। যোৱাবাৰ আমি 49জন আমাৰ APSCত উত্তীৰ্ণ হোৱা আমাৰ ছাত্ৰ ছাত্ৰী কেণ্ডিডেটসকলক আমি আজি ফেলিচিট কৰিছোঁ। এটা সুন্দৰ সমাজ নিৰ্মাণ কৰাৰ কাৰণে শিক্ষা দীক্ষাত এটা ভাল এটা ফলটো আমাক লাগিব। শিক্ষকসকলক আমি নিযুক্তি দিছোঁ। আমাৰ বিভিন্ন মানে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আজিলৈকে যিসকল বাধা আছিল এই বাধাটো আমি শেষ কৰি আজি তেখেতসকলক আমি নিযুক্তি দিছোঁ। 99ত এপইণ্টমেণ্ট পোৱা 1315জন মানে আমাৰ প্ৰাইমেৰী শিক্ষকসকলক আপাৰ প্ৰাইমেৰী শিক্ষকসকলক আমি নিযুক্তি দিছোঁ। গতিকে আমাৰ উদ্দেশ্যটো হ'ল মানৱ সম্পদটো ভালকৈ গঢ়ি তুলিব লাগিব। মানৱ সম্পদ গঢ়ি তোলাৰ কাৰণে শিক্ষাত আমি গুৰুত্ব দিব লাগিব। গতিকে অল ৰাউণ্ড ডেভেলপমেণ্ট BTRক অল ৰাউণ্ড ডেভেলপমেণ্ট কৰাৰ কাৰণে যি পলিচিটো আজি BTR চিফৰ আছে আৰু BTRত 35টা ফ্লেগশ্বিপ আঁচনি লৈ আমাৰ BTR চৰকাৰে কাম কৰি আছে। ইয়াত আমাৰ চৰকাৰে গুড গভৰ্নেন্স ভাল এটা চৰকাৰ ৰাইজক দিয়াৰ কাৰণে আমি যি এতিয়া মানে সংকল্প লৈছোঁ আজিও আমি সংকল্প লৈছোঁ আপোনালোকে দেখিছে আমি সংকল্প লৈছোঁ ইয়াত
এটা গুড গভৰ্নেন্স কৰাৰ কাৰণে আমি সংকল্প লৈছোঁ ইয়াত শান্তি অনাৰ কাৰণে আমি সংকল্প লৈছোঁ ইয়াত আমি যি শান্তিটো আনাৰ কাৰণে চেষ্টা কৰিছোঁ যাতে ইয়াত কোনেও বিনষ্ট কৰিব নোৱাৰে এই বিনষ্ট কৰা চেষ্টাবিলাকক আমি যাতে প্ৰতিৰোধ কৰিব লাগে তাৰ কাৰণে UPPLৰ তৃণমূল পৰ্যায়ৰ পৰা আমাৰ কেন্দ্ৰলৈকে যিমান কৰ্মীসকল আছে একেলগে মাৰ বান্ধি থিয় হৈ কাম কৰিব আৰু সকলোৱে একে প্ৰতিশ্ৰুতি লৈ একে সংকল্প লৈ অহা দিনত আমি ফিল্ডত নামি যাম আৰু ৰাইজক সেৱা কৰিম ৰাইজৰ কাৰণে কাম কৰিম ৰাইজৰ কাৰণে আৱেগ অনুভূতি ৰাইজৰ যি আছে এই অনুভূতিটো বুজি আমি সুন্দৰ এটা সমাজ নিৰ্মাণ কৰিম আৰু শান্তিৰ বাৰ্তা লৈ ৰাইজৰ লগত যাম শিক্ষাৰ বাৰ্তা লৈ ৰাইজৰ লগত যাম পৰিৱৰ্তনৰ নামত আজি আমি 5 বছৰত যি পৰিৱৰ্তন কৰিছোঁ এই পৰিৱৰ্তনৰ শ্লোগানটো আকৌ যিবিলাক ঠাইত আমি পৰিৱৰ্তনটো কৰিব পৰা নাই তাতো আমি পৰিৱৰ্তন কৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত যে এটা সমন্বয় এটো গঢ়ি তুলিম এই বাৰ্তাবিলাক লৈ আমি ৰাইজৰ মাজত যাম আৰু নিশ্চয় এই মেছেজটো শুনি ৰাইজে আমাৰ লগত থাকিব আৰু আমাক ভোট দিব আৰু BTRক 30টাতকৈ বেছি সমষ্টিত আজি UPPLক সমৰ্থন দি ৰাইজে আমাক চৰকাৰ বনাবলৈ সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। থেংক ইউ।